নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেই মই আগৰ ভিডিঅ'সমূহত আলোচনা কৰি আছোঁ অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাসমূহত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সম্পৰ্কে। তেনেহ'লে আজিও এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাই ল'ব পাৰি। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ হিউমেন ব্লাড গ্ৰুপ ইজ দ্য ৰেয়াৰেষ্ট? মানুহৰ কোনটো তেজৰ গ্ৰুপ আটাইতকৈ বিৰল? ইয়াৰ অপশ্যন দিয়া আছে এ, বি, এ বি আৰু অ'। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এ বি। Next question, which is the largest organ of our body? আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? ইয়াৰ অপশ্যন দিয়া আছে এ যকৃত, বি হাওঁফাওঁ, চি ছাল আৰু ডি পাকস্থলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, মানে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল। Which of the following is required for prevention of anemia? ৰক্তহীনতা বাধা দিবৰ বাবে তলত দিয়া কোনটো দৰকাৰ? এ দিয়া আছে তাম, বি দস্তা, চি লো আৰু ডি পাৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লো বা আইৰণ। নেক্সট কুৱেশ্যন, কেটাৰেক্ট ইজ এ ডিজিজ অফ? কেটাৰেক্ট কিহৰ ৰোগ? অপশ্যন দিয়া আছে এ হাড়ৰ, বি তেজৰ, চি চকুৰ আৰু ডি কাণৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, মানে কেটাৰেক্ট চকুৰ ৰোগ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হাইড্ৰফোবিয়া ইজ কজড বাই? জলাতংক কোনে কৰে? অপশ্যন দিয়া আছে এ মেলেৰিয়া বীজাণুৱে, বি পলিঅ' ভাইৰাছে, চি ইনফ্লুৱেঞ্জা ভাইৰাছে আৰু ডি ৰেবিছ ভাইৰাছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰেবিছ ভাইৰাছে। নেক্সট কুৱেশ্যন, হুইচ গ্লেণ্ড অফ আৱাৰ বডি চিক্ৰেটছ ইনচুলিন? আমাৰ দেহৰ কোনটো গ্ৰন্থিয়ে ইনচুলিন নিঃসৰণ কৰে? ইয়াৰ অপশ্যন দিয়া আছে এ যকৃত, বি থাইৰয়ড, চি প্ৰষ্টেট আৰু ডি অগ্নাশয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অগ্নাশয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ইউনিট অফ চাউণ্ড? শব্দৰ একক কি? অপশ্যন এ দিয়া আছে ডায়োপ্টাৰ, অপশ্যন বি ডেচিবেল, অপশ্যন চি কেলভিন আৰু অপশ্যন ডি হাৰ্টজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হাৰ্টজ। নেক্সট কুৱেশ্যন, হুইচ ডিজিজ ইজ কজড বাই ভিটামিন ডি ডিফিচিয়েঞ্চি? ভিটামিন ডিৰ অভাৱ কোন ৰোগৰ কাৰক? ইয়াৰ অপশ্যন দিয়া আছে এ বেৰি, বি ৰিকেটছ, চি পেলগ্ৰা আৰু ডি স্কাৰ্ভি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, মানে ৰিকেটছ, অপশ্যন ডি। আপুনি যদি মোৰ ভিডিঅ'সমূহ চাই অলপ উপকৃত হৈছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পিছৰ প্ৰশ্নটো হৈছে হুইচ ড্ৰাগ ইজ অবটেইন ফ্ৰম চিনকোনা ট্ৰী? চিনকোনা গছৰ পৰা কি দৰৱ পোৱা যায়? ইয়াৰ অপশ্যন দিয়া আছে এ ডিজিটেলিছ, বি কুইনাইন, চি মেথট্ৰেক্সেট আৰু ডি ইনচুলিন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুইনাইন। নেক্সট কুৱেশ্যন, হুইচ গ্লেণ্ড অফ আৱাৰ বডি চিক্ৰেটছ বাইল? আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিয়ে পিত্তৰস নিঃসৰণ কৰে? ইয়াৰ অপশ্যন দিয়া আছে এ যকৃত, বি অগ্নাশয়, চি প্ৰষ্টেট আৰু ডি থাইৰয়ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যকৃত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফচিল ফিউল প্ৰডাক্ট? তলত দিয়া কোনটো জীৱাশ্মৰ পৰা পোৱা ইন্ধন নহয়? ইয়াৰ অপশ্যন দিয়া আছে এ কয়লা, বি পেট্ৰল, চি ৰেচম আৰু ডি কেৰাচিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনাক ধন্যবাদ।